হাতত জ্ঞানৰ কঠীয়া সিঁচিবলৈ সেই গুৰুমানৱ আপোনাৰ সব সদায় প্ৰস্তুত। জ্ঞানৰ ৰং তুলিকাৰে এটি উকা নিষ্প্ৰাণ জ্ঞানৰ ব্যাহতৰ শিক্ষাৰ্থীক জ্ঞানজ্যোতিৰ আলোকেৰে সজাই ভৱিষ্যত গঢ়ি তোলে আপোনাৰ হবে। নিস্বাৰ্থ প্ৰাণ মমতাৰে চেনেহৰ বুকুচা শুৱনি কৰি নৱনীত সহস্ৰ সূৰ্যক জ্ঞানৰ পোহৰেৰে সজাই তোলা, উজ্বলাই তোলা জ্ঞানদাতা আটাইগৰাকী শিক্ষাগুৰুলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত। উদয়গামী নৱসূৰ্যৰ ৰশ্মিৰ লেখীয়া জিলিকি থাকক অনন্তকাললৈ সেই সশ্ৰদ্ধ শিক্ষকবৃন্দ। নৱজাতকৰ জন্মদাত্ৰীয়ে আগুলিত ধৰি জীৱনৰ পথ দেখুৱাৰ পৰা বৃদ্ধস্থতাৰ অন্তিম কাললৈ পথ প্ৰদৰ্শক হোৱা প্ৰতিগৰাকী জ্ঞানপিপাসু জ্ঞানৰ বন্তি সজল মুকুতা হৈ জিলিকি থাকক। আজিৰ এই শুভক্ষণত আপোনাসৱ আটাইলৈ শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা। আজিৰ এই পবিত্ৰ ক্ষণত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱলৈ জনাইছোঁ গভীৰ প্ৰণিপাত। মই মৃদু ময়ূৰী আজিৰ এই পবিত্ৰ দিৱসত আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ বিচাৰিছোঁ মোৰ এটি স্বৰচিত কবিতা। যুগান্তকাৰী সন্ধানী। যুগ যুগান্তকাৰী সন্ধানী অজ্ঞানৰ বন্তি হৈ দশদিশ চিৰঞ্জীৱী কৰি উজ্বলাই থকা হে জ্ঞানময়ী শিকাৰু যোদ্ধা। বহ্নিমান স্ৰোতৰ ধাৰা হৈ সজীৱতাৰ তেজ খিচি গঢ়াই তোলা শ শ নতুনত্বৰ জ্ঞানপিপাসু শিক্ষাৰ্থীক অস্তগামী সূৰ্যৰ বাট ভেদি প্ৰভাতী সূৰ্যৰ কিৰণময়ী তুলিকাৰে সজাই তোলক স্ৰ স্ৰ ভৱিষ্যত মানৱ। জ্ঞানৰ শ্যামলীয়া কঠীয়াৰে জ্ঞান সিঁচি সিঁচি মুক্তিযোদ্ধা হওক আপোনা সব। আলসুৱা এটি উকা প্ৰাণত জ্ঞান নামৰ ৰং তুলিকাৰে উপচাই সক্ষমিত কৰি নৱৰূপত গঢ়ি তুলি ব্যক্তিত্বৰ পৰিচয় ভাণ্ডাৰত টুকি আহিছে অনাদিকালৰ পৰা। বিদ্যাৰ সৰ্বস্ব আজলি ভৰাই চিৰ উজ্জ্বল শ শ ৰশ্মিৰ কণিকাবোৰক জ্ঞানৰ অগ্নিপিণ্ডৰ স্তূপলৈ নৱন্তৰিত কৰি আগুৱাই যাওক আপোনা সব। পুথি কিতাপৰ অনন্ত জগতখনৰ আপোনা সবেই আদিগুৰু শ্ৰোতা বক্তা। এটি থন ধৰি উঠা ভ্ৰূণক সুকোমল জ্ঞানৰ পৃথিৱী দান দিয়া হে পৰম মাতা পিতা। জীৱনৰ আদিবাটৰ আপোনা সবেইতো প্ৰথম শিক্ষক। বৃদ্ধস্থতাৰ অস্তমিত সূৰ্যলৈ হাতত হাত ধৰি বিদ্যা নামৰ সেউজীয়া কঠীয়াৰ পৰা সোণোৱালী ধানলৈ ৰূপান্তৰিত কৰা সহায়ক হে
সহস্ৰ ৰক্তিম জ্ঞানৰ ভাণ্ডাৰ চিৰদিনৰ জ্যোতি হৈ জীৱনৰ আশাগছিৰ জ্ঞানৰ জ্যোতি পাৰ ভাঙি উপচি পৰক চৌদিশে শিক্ষকতাৰ মহৎ আদৰ্শৰে উভৰাই ৰাখক চাৰিওদিশ চিৰকাললৈ হে জ্ঞানৰ প্ৰণামী কল্পনা প্ৰণাম ধন্যবাদ।